এতিয়া বিদ্যালয়লৈ যোৱা শিশুসকলে কোনটো সময়ত কিমানখিনিলৈকে তেওঁলোকে শিক্ষা আয়ত্ত কৰিব, এইটো বিভিন্ন গৱেষণা কৰি নিৰ্ধাৰণ কৰিছে। এতিয়া বাল বাটিকাত তেওঁলোকে কি কৰিব, ভাষাৰ ক্ষেত্ৰত আখৰ আৰু সংশ্লিষ্ট ধ্বনি চিনি পাব। তেওঁলোকে আখৰখিনি ভাষাৰ ক্ষেত্ৰত চিনি পাব আৰু সংশ্লিষ্ট ধ্বনি, তাৰ লগত সম্বন্ধ থকা ধ্বনিখিনি চিনি পাব। আৰু লগতে 2টা বা 3টা আখৰৰ সৰল শব্দবোৰ তেওঁলোকে পঢ়িব পাৰিব, যেনে বল, কল, এনেকুৱা শব্দ, সৰল যোনবোৰ শব্দ 2টা বা 3টা আখৰৰ, তেনেকুৱা শব্দবিলাক তেওঁলোকে পঢ়িব পাৰিব। আৰু গণিতৰ ক্ষেত্ৰত তেওঁলোকে 10লৈকে সংখ্যাবোৰ চিনি পাব আৰু পঢ়িব পাৰিব। তেওঁলোকক বহুত সংখ্যা শিকাই দিব নালাগে একেলগে, 1ৰ পৰা 10লৈকে সংখ্যাখিনি ভালদৰে চিনি পাবলৈ আৰু পঢ়িব পাৰিবলৈ শিকাব লাগে। তাৰ পাছতে তেওঁলোকে বাল বাটিকা টাইমত সংখ্যা, বস্তু, আকাৰ আৰু ঘটনা প্ৰবাহক ক্ৰমাগতভাৱে সজাব পৰা হ'ব। কোনোবা এটা সংখ্যা যে 1ৰ পাছত 2 হয়, 2ৰ পাছত 3 হয়, 3ৰ পাছত 4 হয়, এই সংখ্যাবোৰ যাতে তেওঁলোকৰ কোনো তাত কনফিউজ নহয়, তেনেকুৱা ধৰণে তেওঁলোকে বাল বাটিকাত তেওঁলোকৰ সেইখিনি সজাব পৰা হৈ যাব। সেইটো কাৰণে তেওঁলোকক বেছি সংখ্যা সেইটো সময়ত শিকাই দিব নালাগে, তেতিয়া তেওঁলোকৰ কনফিউজ হ'ব। প্ৰথমতে 1ৰ পৰা 10লৈকে গোটেই সংখ্যাখিনি ভালদৰে তেওঁলোকক শিকাব লাগে সেইটো সময়ত। তাৰপিছত তেওঁলোকে বস্তুৰ আকাৰবিলাক গম পাব, কোনটো আকাৰ ডাঙৰ, কোনটো আকাৰ সৰু, এইবিলাক গম পাব। আৰু ঘটনা প্ৰবাহক ক্ৰমাগতভাৱে সজাব পাৰিব। সেইকাৰণে যে আজিকালি সৰু ল'ৰা ছোৱালীবিলাক পাজলটো দিয়ে, পাজলটো ভাঙি থোৱা থাকে, তাৰপিছত তেওঁলোকক পাজলটো লগাই সেই বস্তুটো সজাই পেলাই সেই বস্তুটো বনাবলৈ দিয়া হয়। শ্বেপবিলাক টুকুৰা কৰা থাকে, সেইটো ভাঙি দিয়া হয়, তাৰপিছত তেওঁলোকে সেইবিলাক সজাব পৰা হৈ যায়। বাল বাটিকাৰ যোনটো সময়, সেইটো সময়ত তেওঁলোকে সেইখিনি কৰিব পৰা হৈ যাব। আৰু এইখিনিয়ে হৈছে তেওঁলোকৰ শিকনৰ লক্ষ্যসমূহ, এইটো সময়ত তেওঁলোকক কিমানখিনি ভালদৰে শিকিব বুজিব লাগিব। তাৰ পাছতে আহিলে প্ৰথম শ্ৰেণী। বাল বাটিকাৰ পাছত তেওঁলোক প্ৰথম শ্ৰেণীত আহিব। প্ৰথম শ্ৰেণীত শিশুসকলে বয়স অনুযায়ী উপযুক্ত অজ্ঞাত লিখনিৰ পৰা 4 বা 5টা সৰল শব্দৰ সৰু বাক্য পঢ়িব পাৰিব। যেতিয়া প্ৰথম শ্ৰেণীৰ এটা শিশু তেওঁলোকে সম্পূৰ্ণ শিক্ষা আহৰণ কৰিব, তাৰ পাছত তেওঁলোকে এটা অজ্ঞাত লিখনি, তেওঁলোকে সদায় জনা নহয় বা মুখস্থ কৰা নহয়, তেওঁলোকক যদি বেলেগ 4টা বাক্য লিখি দিয়া হয়, সেই বাক্যকেইটা তেওঁলোকে পঢ়িব পৰা হ'ব লাগিব। তাৰপাছত তেওঁলোকে গণিতৰ ক্ষেত্ৰত 99লৈকে সংখ্যাবোৰ পঢ়িব আৰু লিখিব পাৰিব। লগতে সৰল যোগ বিয়োগ কৰিব পাৰিব, সৰল যোগ বিয়োগবিলাক কৰিব পাৰিব। আৰু সাধাৰণতে প্ৰথম শ্ৰেণীত 20লৈকে সংখ্যাখিনিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়, যাতে তেওঁলোকৰ 20লৈকে কমপ্লিট ক্লিয়াৰ হৈ যায় আৰু যাতে 99লৈকে সংখ্যাবোৰ তেওঁলোকে পঢ়িব আৰু লিখিব পৰা হৈ যায়। প্ৰথম শ্ৰেণীৰ পাছত আহিব দ্বিতীয় শ্ৰেণী। দ্বিতীয় শ্ৰেণীত তেওঁলোকে ভাষাৰ ক্ষেত্ৰত শিশুসকলে তেওঁলোকৰ বয়স অনুযায়ী উপযুক্ত অজ্ঞাত লিখনিৰ পৰা অৰ্থ বুজি প্ৰতি মিনিটত 30ৰ পৰা 45টা শব্দলৈ তেওঁলোক পঢ়িব পৰা হ'ব লাগিব। অজ্ঞাত লিখনি সদায় পঢ়ি থকা কিতাপখন নহয়, বা সদায় পঢ়ি থকা তেওঁলোকৰ পৰিচিত লিখনি নহয়। এনেই যদি সৰল কিছুমান বাক্য লিখি দিয়া হয়, তেওঁলোকে সেই বাক্যখিনিৰ পৰা অৰ্থ বুজি যাতে প্ৰতি মিনিটত 30ৰ পৰা 45টা শব্দলৈ তেওঁলোকে পঢ়িব পৰা হ'ব লাগিব, আৰু সেইখিনি অলপ অৰ্থও বুজি পাব লাগিব। তাৰপিছতে গণিতৰ ক্ষেত্ৰত তেওঁলোকে 999লৈকে সংখ্যাবোৰ পঢ়িব আৰু লিখিব পাৰিব লাগিব, আৰু 99লৈ সংখ্যাৰ বিয়োগো কৰিব পাৰিব লাগিব। 100ৰ ভিতৰলৈকে তেওঁলোকে সংখ্যাৰ বিয়োগটো ধুনীয়াকৈ জানিব লাগিব ভালদৰে, আৰু 999লৈকে সংখ্যাবোৰ পঢ়িব আৰু লিখিব পাৰিব। আৰু 100ৰ ভিতৰত তেওঁলোকে যোগ বিয়োগ অংকখিনি ভালদৰে কৰিব পৰা হ'ব লাগিব তৃতীয় শ্ৰেণীত। তাৰ পাছতে আহিলে তৃতীয় শ্ৰেণী। তৃতীয় শ্ৰেণীৰ ক্ষেত্ৰত শিশুসকলে বয়স অনুযায়ী তেওঁলোকে উপযুক্ত অজ্ঞাত লিখনিৰ পৰা অৰ্থ বুজি 60টা শব্দৰ প্ৰতি মিনিটত পঢ়িব পাৰিব লাগিব। তেওঁলোকক যদি এটা অপৰিচিত লিখনি দিয়া হয়, সেই লিখনিটোৰ পৰা তেওঁলোকে অৰ্থ বুজি 60টা শব্দৰ প্ৰতি মিনিটত পঢ়িব পাৰিব লাগিব। আৰু গণিতৰ ক্ষেত্ৰত 9999লৈকে সংখ্যাবিলাক পঢ়িব আৰু লিখিব পাৰিব লাগিব। আৰু পুৰণৰ সাধাৰণ অংকবোৰো তেওঁলোকে সমাধান কৰিব পাৰিব লাগিব। এইখিনি যদি তেওঁলোকে শিকা হয়, পাছৰ পৰ্যায়ত তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয়।